শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৩ সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি এবাৰ পৰিছে ৰঙিয়াত। ৰঙিয়ালৈ বুলি আহিলোঁ, শেষত ৰঙিয়াত পালোহি। পাই মেলি প্ৰত্যেক জিলাই শিবিৰ বনাই দিছে। শিবিৰ বিচাৰিলোঁ, বিচাৰি আমাৰ জিলাৰ শিবিৰ ভাগ পালোহি। মাহঁত আছে, মাহঁতৰ ওচৰত আহি ধুনীয়াকৈ চাদৰ মেখেলাযোৰ পৰিধান কৰি নামঘৰত সেৱা ভাগ ল'বলৈ বুলি আহিলোঁ। এয়া দেখিছেনে, চাৰিওফালে ভকত বৈষ্ণৱ আৰু শ্ৰীমন্ত শংকৰদেৱ সমন্বয় ক্ষেত্ৰ, হাতীখেলা পথাৰ, চাৰিওফালে ভকতৰ পদধূলা। বিৰাট বেছি ভাল লাগিছে। মনটো ইয়ালৈ আহি বিৰাটেই ভাল লাগে আৰু মই প্ৰত্যেক বছৰে যাবলৈ চেষ্টা কৰোঁ। মোৰ বিৰাট বেছি ভাল লাগে, বিৰাট ভাল পাওঁ সৰুৰ পৰা। আৰু এতিয়া অন্ন গ্ৰহণ কৰিবলৈ আহিলোঁ। এয়া দেখিছেনে, গেটত লাইন পাতি ল'লোঁ। লাইন পাতি মেলি অন্ন গ্ৰহণ কৰি এয়া শেষত ভাওনা চাবলৈ বুলি আহিলোঁ। ধুনীয়াকৈ ভাওনা হৈ আছে, মাক বহাই দিলোঁ। বিৰাট বেছি ভকতৰ আগমন হৈছে, সেইকাৰণে ঠাই নোহোৱা হৈছে। আমি অলপ ধুনীয়াকৈ ভাওনা ভাগ চাই মেলি শেষত বোলে ভাগিনীয়ে ক'লে, আমি ব'লা এতিয়া আমি হেৰিলৈ যাওঁ, গ্ৰন্থমেলা আৰু প্ৰদৰ্শনী মেলালৈ। মই বোলো ব'লা। আকৌ মাক ক'লোঁ ব'লক আমি চাই মেলি আহোঁগৈ ধুনীয়াকৈ। তাৰপিছত আমি আকৌ আগত বহি আছোঁ, বহি মেলি ওলালোঁ। ফাইনেলি এয়া দেখিছেনে, ধুনীয়াকৈ এয়া আকৌ আহিলোঁ গ্ৰন্থমেলালৈ বুলি। আৰু বিৰাট বেছি ভাল লাগিছে। আজি দ্বিতীয় দিন হয়, প্ৰথম দ্বিতীয় তৃতীয় হয়। মই একচুৱেলি প্ৰথম দিনাখন নাহিলোঁ, দ্বিতীয় দিনাখনহে আহিলোঁ। আকৌ লগতে এতিয়া মূল মণ্ডপত এয়া দেখিছেনে কেন্দ্ৰীয়ত প্ৰথম পুৰস্কাৰ প্ৰাপ্তসকলক মাতি মেলি এয়া প্ৰদৰ্শনী অনুষ্ঠান কৰিবলৈ দিয়ে। কাৰণ সকলো জিলাৰ ভিত্তিত পাতি মেলি কেন্দ্ৰীয় অনুষ্ঠান হয়। কেন্দ্ৰীয়ত কম্পিটিশ্যনত যোনবিলাকে প্ৰথম পুৰস্কাৰ প্ৰাপ্ত হয় তেওঁলোকক প্ৰদৰ্শনী হিচাপে মাতে। বিৰাট বেছি